পিন্ধা উৰা সাজপাৰটো যদি দেশৰে আপুনি এগছ যদি বন্তি জ্বলাই আপুনি থৈ গৈছে, তে পিছদিনাখন কিন্তু দেখিব আপুনি আপোনাক দৰা হ'লে দৰা সাজটো, কইনা হ'লে কইনাৰ সাজটো দিয়ে। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু আজি বহুত দিনৰ পিছত লং ভিডিঅ' এটা বনাইছোঁ। বহুত দিন হ'ল লং ভিডিঅ' দিয়াই নাই। আৰু আজি আমি আহিছিলোঁ বসুন্ধৰী থানলৈ, আৰু বসুন্ধৰী থানলৈ আহিয়ে থাকোঁ প্ৰায়ভাগ বাৰু, আৰু কিছুমান কথা মানে শুনি থাকোঁ। আৰু সেই কথাখিনি আজি সেই বসুন্ধৰী থানৰে পূজাৰীজনৰ পৰা কিছু কথা শুনো। আহকচোন, ব'লকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। বসুন্ধৰী থানৰ সন্দৰ্ভত আপোনাক ক'ব বিচাৰিছোঁ। ঐতিহ্যমণ্ডিত বসুন্ধৰী মা থান, এই থানখনৰ প্ৰায় আমি এটা অনুমান কৰাত বা আমি জনা মতেদি 1896 খ্ৰীষ্টাব্দৰ আইমত্ত ৰজাৰ দিনত জোঙাল বলহৈ ইয়াত পূজা পাতল কৰা আজি প্ৰমাণ থাকি গ'ল। আৰু এই থানখন সেই যুগত এটা বসুন্ধৰী পাহাৰ, ইয়াত বিভিন্ন ধৰণৰ জীৱ জন্তু বসবাস কৰিছিলে আৰু জংঘলেৰে আবৃত আছিলে সেই দিনতে। ইয়াৰ পিছতে ক্ৰমান্বয় গতিত তিৱাসকলৰ দিনত তেওঁলোকে নিজেই মানে মা বসুন্ধৰীৰ এগছ বন্তি জ্বলাবলৈ আহে, আৰু ইয়াতে মানে এখন শৰাই দি পেলাই তেওঁলোকে পূজা পাতল কৰি গুচি যায়। এতিয়া কথা হ'ল, আজি প্ৰায় 150 বছৰ আমাৰ দৰ্শনাৰ্থীসকলে মাক আমি পাইছোঁ, আৰু এতিয়াও গোটেই গৃহখনৰ হওক, প্ৰত্যেক ব্যক্তিৰ যেনেকৈ হওক মানে এগছ বন্তি জ্বলাই শুভ মংগল কামনা কৰায়। ইয়াতে দুটা পূজা পাতল হৈ যায়। এটা হ'ল নিশ্চয় ভূমিকাটো, সেই নামটো শুনিছে। আৰু আমাৰ নৱেম্বৰ মাহত এটা হ'ব মানে জগধাত্ৰী পূজা। এই জগধাত্ৰী পূজাটোত এটা দিনৰ কাৰণত হোম যজ্ঞৰ দ্বাৰা এই পূজা ভাগটো হয়। আৰু এই অঞ্চলৰ বিভিন্ন ধৰণৰ প্ৰায় 5000 অনুমান কৰিব পাৰি কিমানৰ দৰ্শনাৰ্থী আহে কিন্তু ইয়াত। আৰু এওঁ গণেশ, শিৱ বাবা, ওপৰত আমাৰ হৰগৌৰী, এই চাৰিজনৰ তেওঁলোকৰ মুখ্যদাৰ হিচাপে তেওঁৱেই মহামায়া, আদ্য শক্তি মহামায়া ভগৱতী মাতৃ। এওঁ সেই যুগত সেই দিনত তাঁতশাল বৈছিল বুলিও এটা প্ৰমাদ আছিলে। আমাৰ সেইটো বেইছিল বুলি কয়। তাতে মানে এখন শালৰ চিহ্ন কিছুমান এতিয়াও আছে কিন্তু। আৰু তেওঁ কপিলী গাইৰ খোজ তেতিয়া সেই দিনতে তেওঁ গাই পঢ়িছিল। এতিয়া য'তে ত'তে মানে কিছুমান খোজ পোৱা হয়। এই খোজবিলাক শিলত থকাৰ কাৰণে কিছুমান ক্ষয় ক্ষতি হৈ গৈছে, বাকী এতিয়াও পোৱা যায় কিন্তু আছে। আৰু সেই দিনতে তেওঁ এটা ভঁৰাল আছিলে। এই ভঁৰালটো নিশ্চয় পাইছে আপোনালোকে ওপৰত, আমাৰ য'ত নেকি এখন বিষ্ণুপুৰী থান। এই থানখনৰ আদব কাৰ্যটো হ'ল এইটোৱে, আমি জনামতে সেই যুগত সেই দিনত এই ঋষিমুনিসকলে মানে তাত এখন আশ্ৰম পাতিছিল। এই আশ্ৰমখনৰ উদ্দেশ্যই হ'ল মানে নন্দিশা অৰণ্যৰ, অৰ্থাৎ বিষ্ণু থান হিচাপে নামাকৰণ হৈ তেওঁৰ ওপৰত এটা ভঁৰাল আছে। কিন্তু এই ভঁৰালটোত মাৰ নিজাৰ ববীয়াকৈ থকা এটা ভঁৰাল, যেনে ধৰক দৰা বা কন্যা সেই যুগত সাজপাৰ, পিন্ধা উৰা সাজপাৰটো যদি দেশৰে আপুনি এগছ যদি বন্তি জ্বলাই আপুনি থৈ গৈছে, তে পিছদিনাখন কিন্তু দেখিব আপুনি আপোনাক দৰা হ'লে দৰা সাজটো, কইনা হ'লে কইনাৰ সাজটো দিয়ে। কিন্তু এই বস্তুটো লুপ্ত হৈ গ'ল মানে কোনোবা দুৰ্বৃত্তই লুপ্ত কৰি দিলে।
গতিকে সেইদিনৰ পৰা নাইকিয়া হ'ল। এতিয়াও কিন্তু প্ৰমাণ আছে, মানুহে ভঁৰালটোত যেন তালা এটা লগোৱা আছে, তাত উঠিব নোৱাৰে, এটা মানে বাকচত তালা এটা লগোৱাৰ চিনাকিকৰণটো এতিয়াও আছে। গতিকে আমি নুই বুলি ক'ব নোৱাৰোঁ। আমি যিখিনি পাইছোঁ তেওঁৰ পৰা বা আমাৰ পিতৃ পিতামহৰ সময়ৰ পৰা যিবিলাক পাইছোঁ আমি সেইখিনিকেই জানি আছোঁ। আৰু ধুনীয়াকৈ সেই মেলাখনত প্ৰায় আমাৰ 3 লাখমান দৰ্শনাৰ্থী হৈ যায়। 3 দিনৰ কাৰ্যসূচীত মানে 3 লাখ 2.5 লাখ ইমানখিনি দৰ্শনাৰ্থী হয় এই থানখনত সেই যুগত, সেই দিনত। তেতিয়াৰ পৰা যদিও আহি আছে ক্ৰমান্বয় গতিত, উন্নত পদ্ধতিত, তেওঁৰ পাবলগীয়া বা জানিবলগীয়া, ক'বলগীয়া গোটেইখিনি মানে তেওঁ গ্ৰাহিত আৰু বৰ্তমান তেওঁ বাস্তৱে। আপোনাৰ যদি কিবা এটা মানস আছে, মানসটো আপুনি মাৰ ওচৰত প্ৰকাশ কৰিলে বা আপুনি খুব শ্ৰদ্ধাৰে যদি ভক্তি কৰিছে, তেওঁ নিশ্চয় আপোনাক মাৰ কৃপাই কৰিব। আমি জনামতে গম পাইছিলোঁ সেই জংঘলৰ দিনত, ব্ৰিটিছৰ দিনবিলাকত, এই ব্ৰিটিছৰ দিনত যে তেওঁলোকে ইয়াত প্ৰভু মাৰিবৰ কাৰণে চিকাৰ কৰিবলৈ আহে। হঠাতে মানে মাক দেখা পালে, মাক দেখা পাই এজনে মানে গুলি মাৰিলে, নাকৰ পাহিটো অলপ মানে সোঁহাতৰ নাকৰ পাহিটো অলপ থেকেলা খাই আছে, কিন্তু সেইটো একে প্ৰমাণ। আৰু তেওঁ ইয়াৰ পৰা যাব নোৱাৰিলে, তেওঁ ইয়াৰ পৰা গৈ মানে বিভিন্ন বেমাৰ আজাৰে লগ লৈ মানে দুদিনৰ কাৰণত গুচি গ'ল তেওঁ। গতিকে এই অন্যায় অধৰ্মবিলাক যিবিলাকে কৰিছে সেইবিলাক নাথাকে। এতিয়া চমু কথা হ'ল, মাৰ আদ্য শক্তি মহামায়া ভগৱতী মাতৃ। এই ভগৱতী মাতৃৰ ওচৰত যদি আপোনাৰ কায় বাক্য মনে একচি বন্তি জ্বলাই শ্ৰদ্ধা আৰু ভক্তিৰে আপুনি কিবা এটা বিচাৰিছে, নিশ্চয় আপোনাৰ মনৰ আশা পূৰ্ণ কৰিছে। মোৰ ক'ব লগা ইমানেই আৰু, চমুকৈ মই ক'লোঁ আৰু। আৰু আজি থানলৈ আহি বহুতখিনি নাজানা কথা আমি পূজাৰীজনৰ মানে মুখৰ পৰা গম পালোঁ আৰু বহুত ভাল লাগিলে। আৰু এতিয়া আহকচোন মানে গোটেই থানখনৰ পৰিৱেশটো চাওঁ। ভিডিঅ'টো ইমানেই আছিলে। আজিলৈ আহিছোঁ, মই অন্য এটা ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ আহিছোঁ, বাই।